নমস্কাৰ, মই ৰেখা ৰভাই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি যিহেতু আমাৰ ভোগালী বিহু, তো ভোগালী বিহুৰ উপলক্ষে মোৰ তৰফৰ পৰা সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, যাতে সকলোৰে জীৱন ধুনীয়া হৈ যাওক। তো আজি মই ভাবিছোঁ বিহুত মই কি কৰিলোঁ সেয়া দেখুৱাওঁ। তো চাওকচোন মই কি বনালোঁ। এয়া মই উৰুকা বুলি বৰা চাউলৰ পিঠাগুড়ি লৈছোঁ, আৰু এতিয়া মই বনাম নাৰিকলৰ পিঠা। তো অকণমান এনেই দেখুৱাওঁ আৰু বিহু বুলি। এয়া মই প্ৰথমতে টেৱাটো গৰম কৰি লৈছোঁ, আৰু এতিয়া পিঠাগুড়ি অলপ লৈ পেলাই ধুনীয়াকৈ গোল কৰি লৈছোঁ। আৰু ইয়াত মই দিম নাৰিকল আৰু চেনি। তাৰপিছত এয়া ধুনীয়াকৈ উঠি আহিছে, আৰু মই এনেকৈ কৰি ধুনীয়াকৈ এনেকৈ কৰি দিব। এয়া এনেদৰে নাৰিকল দি বনোৱাৰ পিছত মই গুড় আৰু তিল দিও বনালোঁ। এয়া মই বহুত বনালোঁ পিঠা। এতিয়া মই বনাবলৈ ৰেডি কৰিছোঁ নাৰিকল লাড়ু। তো নাৰিকল লাড়ু বনাবলৈ মই এতিয়া নাৰিকলখিনি ৰুকি ল'লোঁ। তাৰপিছত মই এতিয়া ইয়াত 2 কাপ চেনি মিহলাম। মই নাৰিকল 2টা লৈছোঁ। মই 2 কাপ চেনি দিলোঁ, আৰু চেনি দিয়াৰ পিছত গোটেইখিনি ধুনীয়াকৈ মিহলি কৰি ল'ম, যাতে নাৰিকল আৰু চেনিখিনি মিহলি হৈ যায়। তাৰপিছত মই এইখিনি আধা ঘণ্টা সময় থৈ দিম। আৰু মই ধুনীয়াকৈ নাৰিকলখিনি ইলাইচি কেইটামান লৈ পেলাই মই গুড়া কৰি নাৰিকলখিনিৰ লগত সানি দিম। এয়া নাৰিকল লাড়ু বনাবলৈ মই প্ৰথমে কেৰাহীটো গৰম কৰি লৈছোঁ। এনেকৈ চাই ল'ব, যদি আঠা আঠা হৈছে দেন লাড়ু বনাব পাৰি আৰু। হৈ গ'ল মোৰ। এতিয়া মই বনাম তিলৰ লাড়ু। এয়া মই গুড়খিনি মিহি মিহিকৈ কাটি ল'লোঁ। তাৰপিছত আৰু এয়া মোৰ তিলখিনি মই ফুলা তিল লৈছোঁ। মই চাহকাপৰে গুড় লৈছোঁ 3 কাপ, আৰু তিল লৈছোঁ 3 কাপ। তো চাওকচোন মই কেনেকৈ বনাওঁ। প্ৰথমত গুড়খিনি পগাই ল'ম, তাৰপিছত আৰু একদম ইজি। গুড়খিনি পগাবলৈ মই ইয়াত পানী এড কৰিম। এয়া ধুনীয়া পকি আহিছে। এনেদৰে হাতত অকণমান পানী লগাই ল'ব, যিহেতু বহুত গৰম থাকে, আৰু ধুনীয়াকৈ বনাই যাব আৰু মৰমত লাহে লাহেকৈ। এয়া মোৰ তিলৰ লাড়ু হৈ গ'ল। ভোগালী বিহু বুলি মই এই 3টা আইটেম বনালোঁ। তো আজিলৈ বাই বাই।